Good morning guys. মই আকৌ এটি অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই জাষ্ট টোপনি পৰা উঠিছোঁ। উঠি আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাম, আপোনালোক পাগল হৈ যাব। চাওক, দেখিছেনে? পানী পানী পানী, চাৰিও চাইডে মাত্ৰ পানী। লিফ্ট বন্ধ হোৱাৰ কাৰণটো হ'ল ইমান পানী হৈছে, আপোনাক দেখাই আছোঁ বাৰু। এই অৱস্থা, লিফ্ট যে বন্ধ আছে, এইটো কাৰণতে লিফ্ট বন্ধ। চাওক, আপোনালোকক মই দেখুৱাৰ কাৰণে আহিছোঁ। পানীত নামিব, কিমান পানী চাওক আপোনালোকে। এইবিলাক পানী চাওক, এইবিলাক পানী গাইছ। এক আঁঠু পানী দেখো বিল্ডিঙৰ ভিতৰত। চাওক কিমান পানী। এই চাওক, এই গাড়ী তল গৈছে। দেখিছেনে আপোনালোকে? গাড়ী তল গৈছে। লিফ্ট চাওক গাইছ, লিফ্টটো তল গৈছে একদম। দেখিছে? চাওক, এক জাপুৰ বৰষুণত পানী গাই, এক জাপুৰ বৰষুণ, মাত্ৰ এক জাপুৰ। চাওক আপোনালোকে, এই অৱস্থা। কি ক'ব আৰু, কালি ৰাতি দিছে আৰু এতিয়ালৈ এই অৱস্থা। কি কৰি আছে? এই অৱস্থা আছে গাই। না ক'ব যাব পাৰি, না আহিব পাৰি, আহিব পাৰা নাই। বেয়া নাই এই অৱস্থাই। ৰাতিপুৱাৰ পেৰে কেনেকৈ আছে। মই মানে 5টা মানত ফোন কৰিছিল ন, 5টা মানতে ফোন কৰিছিল মোক। এতিয়া আমাৰ গাড়ী নাই দেচোন বাৰু। ইয়াতে পানী, চব গাড়ী তল গৈছে। আপোনালোকে, মই জাষ্ট টোপনি মানে উঠিছিলোঁ তো, চক খাই গৈছোঁ। তাৰ ময়ো দেখা নাছিলোঁ ইয়াতে আহিব ইমান দিন হ'ল। তাৰ কাৰণে মই তাড়াতাড়িকৈ আহিছোঁ। মই বাছ কৰি আহিছোঁ, লগে আহিছোঁ। ভাবকচোন আপোনালোকে, ইয়াতে ইমান পানী। বিল্ডিঙৰ ভিতৰত, এই ভিতৰত আছোঁ আমি দেই। সেইটো লিফ্ট আৰু ভিতৰতে এটা ৰুম। এক আঁঠুৰৰ ওপৰত এক ফেৰা হ'ব পানী, ভাবকচোন। আৰু বাহিৰত হয় কিমান হ'ব পানী, বাহিৰতে একটা কালমান হ'ব। এই আৰু এই অৱস্থা, কি ক'ম আৰু আপোনালোকে। এই আৰু এই পানী গুৱাহাটীৰ অৱস্থাই। লিফ্টটো পানী দে আৰু যাম দিয়ক। ইয়ালৈকে 6 মাহ থাকে পানী। আপোনালোকক দেখালো একবাৰ কিমান পানী হয়। এই অৱস্থা ৰাইজ। আৰু তো আমাৰ এটা কথা ভালেই, বৰষুণ আহিছে, শুকাই যাব। কিন্তু ইয়াতে এই পানীটোতো শুকাই নাযায়। এই পানীটো কমচে কম 3 দিন 4 দিনতো ইয়াতে থাকিব। আৰু যদি 3 দিন 4 দিনৰ ভিতৰত যদি বৰষুণ আহে, তেতিয়াহ'লে আৰু বাঢ়িব পানী, কমাত নাই। তাৰ কাৰণে যদি আপোনালোক দেখুৱালোঁ আজি আৰু এইখিনি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। টাটা বাই।